আজি কলেজ অফ এডুকেশ্যন নগাঁৱৰ এম.এড পাঠ্যক্ৰমৰ নৱাগত আদৰণি সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানটো প্ৰতি বছৰৰ দৰে এইবাৰো আমি পৰম্পৰাগতভাৱে আয়োজন কৰিছোঁ। সকলোৱে হয়তো অৱগত যে এই বছৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ে এম.এডৰ যিটো পাঠ্যক্ৰম সেই পাঠ্যক্ৰম আগতে আমাৰ বছৰেকীয়া আছিল, এইটো বৰ্তমান এই বছৰৰ পৰা সান্মানিকত পৰিৱৰ্তন কৰিছে। গতিকে প্ৰথম সান্মানিকৰ যিসকল প্ৰশিক্ষাৰ্থী তেওঁলোকক আদৰিবৰ বাবে আমি এই প্ৰস্তুতি আজি কৰিছোঁ। নিমন্ত্ৰিত অতিথি হিচাপে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ দুগৰাকী ডক্টৰ বিদুলা শৰ্মা আৰু ডক্টৰ অঞ্জু কলিতাক নিমন্ত্ৰণ কৰি আনিছোঁ আৰু বাকী আমাৰ কলেজৰ যিসকল পৰিচালনা সমিতিৰ সদস্য তথা শিক্ষক শিক্ষয়িত্ৰী আৰু বি.এডৰ প্ৰশিক্ষাৰ্থী তথা এম.এডৰ প্ৰশিক্ষাৰ্থী সকলো একগোট হৈ এই অনুষ্ঠানটো আয়োজন কৰিছোঁ।